হেল্ল' এভৰিৱান, সকলোৰে নিশ্চয় ভাল, মোৰো ভাল। আজি স্কুলতে আছোঁ বাৰু এতিয়ালৈ, আৰু স্কুলত এইখিনি মই আৰু অফতে ভিডিঅ' বনাবলৈ ওলাইছোঁ। আপোনালোকে নাভাবিব যে মই ক্লাছ টাইমত ভিডিঅ' বনাই আছোঁ। আৰু মোৰ লগত এয়া ৰূপালী, তাইৰো অফ থাকে, আমি দুয়োটাই অফ থাকোঁ, আৰু অফত আমি জিকা তাকে কৰি থাকোঁ। আৰু তাই এইখিনি সময় তাইৰ মোবাইলত ব্যস্ত, সদায় এইখিনিতে তাইৰ কাৰণে মোবাইলটোৱে লগৰী হৈ থাকে। মই থাকোঁ যদি মানুহটোৰ গুৰুত্ব নাই আৰু খালি মোবাইল। সেইকাৰণে ভাবিলোঁ যে তাইকে প্ৰশ্নই সোধোঁ। আৰু দে ৰূপালী, প্ৰশ্ন এটা সোধোঁ। কি প্ৰশ্ন? হিন্দীত কবি না অসমীয়াত কবি এটা কওঁ? থৰা হিন্দী, থৰা অসমীয়া, থৰা তাই তাৰমানে বঢ়িয়া হিন্দী জানে। মই যদি আগৰ ভিডিঅ'টো আপোনালোকে চাই, আগৰ এটা ভিডিঅ' দিয়াই আছে, আৰু সেই ভিডিঅ'টো যদি চাই আপোনালোকে গম পাব যে তাই ধুনীয়া হিন্দী কয়। আৰু তাইক মই সোধোঁ তাই কিহত কয়, চাই ল'ম বাৰু। দে মোবাইলটো বাদ দি কৈ, তাই পিনে চাওঁ, কেমেৰা আমি দেখো। চাই আছোঁ। চাই আছা? চাহ रहा हूँ ना कि चाह रहा हूँ। हिंदीत ক'ব मैं লাগে। अम्मा स्टाइल भी करता हूँ। তোৰ লগত मैं भी स्टाइल करता हूँ। तुम क्यों करेगा? मैं करूँगा। दे। मैं को प्रश्न उठेगा। दे প্ৰশ্ন সোধেগা। সাক্ষাৎকাৰ ল'ম তাইক মই। শিক্ষক কাক কয়? शिक्षक। शिक्षक माने हमारा जो ये समाज के लोग ना, ये समाज के लोग है ना, এইছে ভাবতে হে নাকি? এইছে ভাবতে হে। পৃথিৱীখনৰ যিমান কস্ম বিশ্বৰ মানুহখনৰ যিমান আছে চব কুছ মাথা মে থাকনা চাহিয়ে। মাথা মেনো তো থাকনা চাহিয়ে। আৰু কিতাপৰ একদম প্ৰথম পৃষ্ঠাৰ পৰা শেষ পৃষ্ঠালৈকে পৰ পেৰে শেষত গেলে পৃথিৱীখন য'ত শেষ হৈছে সেইখনো জানিব লাগিব। চব জানিব লাগিব। মানে পৃথিৱীত শিক্ষক হ'লে বুলি চব জানিবই লাগিব। একদম পূৰা কিছুমানৰ মতে সত্য কথা। আৰু কিছুমানৰ মতে আচলতে অলপমান পাৰা হওক, অলপমান জানা হওক, অলপমান লিখিব পাৰা হওক, পঢ়িব পাৰা হওক, অলপমান ভাল বেয়া জানা হওক। কিছুমানৰ মতে মানে নাজানা কথা একো নাই। চব কুছ আমাৰ মানে এই যে মাথা এইখিনি মানে ইমান মানুহকে সোমাব আমাক ইমান পাহৰি যাম। মানে কিছুমানৰ লাগে নাই শিক্ষক হৈছে কি চব কথা জানিব লাগিব। জানিবই লাগিব। শিক্ষক কাক কৈছে? অকল জানিলে নহ'ব। জানিবই লাগিব না। গম পালে নে আপোনালোকে জানি থওক। মাষ্টৰ হ'ব ভাবি আছে যদি জানি থওক, আগতে পঢ়ি থওক। পৃথিৱীখন পঢ়িব, তাৰপিছত বিশ্বখনৰ কথা চব সোমাই ৰাখক। যাব নিদিব আৰু পাতি ল'ব। কোনেও বেয়া ভাবিব নালাগে, ধেমালিও নহয়। এটা সঁচা কথা, কিছুমান মানুহৰ মতে মানে এনেকুৱা হয় যে শিক্ষক মানে হ'ল চব জানিব লাগে। যদি কিবা নাজানা বুলি নহয়, মানে জানিবই লাগিবই তেওঁলোকৰ মতে, সেনেকুৱা। আৰু কিছুমানৰ নাজানাকে মানে শিক্ষকটো জানিবই লাগিব। কিন্তু শিক্ষক হ'লেই যে চব কথা জানিব সেইটো নহয়।